নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষকৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ডেছ ইজ দ্য ৰিপ্ৰডাক্টিভ ইউনিট ইন এনজিঅ'স্পাৰ্মছ। ডেছ হৈছে গুপ্তবীজী বা সপুষ্পক উদ্ভিদৰ প্ৰজননৰ একক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 ফ্লাৱাৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ইজ ওৱান অফ দ্য প্ৰমিনেণ্ট কেৰেক্টাৰিষ্টিক্স অফ এ প্লেণ্ট চেল। এটা উদ্ভিদ কোষৰ বাবে তলৰ কোনটো বৈশিষ্ট্য বা চৰিত্ৰ উৎকৃষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 চেল ৱাল বা কোষাবৰণ। 3 নম্বৰ প্ৰশ্নটো হৈছে এনজিঅ'স্পাৰ্মছ আৰ অলছো ন'ন এজ। গুপ্তবীজী বা সপুষ্পক উদ্ভিদক জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ফ্লাৱাৰিং প্লেণ্টছ। 4 নম্বৰ প্ৰশ্নটো হৈছে মছেছ বিলং টু হুইচ অফ দ্য ফলোয়িং ফাইলাম ক্লাছ অফ দ্য প্লেণ্ট কিংডম। শেলাই বা শেলুৱৈ উদ্ভিদ ৰাজ্যৰ কোনটো শ্ৰেণী বা পৰ্বৰ অন্তৰ্ভুক্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 ব্ৰায়োফাইটা। 5 নম্বৰ প্ৰশ্নটো হৈছে চিলেক্ট দ্য প্লেণ্টছ হুইচ ডু নট হেভ ৰুটছ ষ্টেমছ এণ্ড লিভছ। সেইবিধ উদ্ভিদ চিনাক্ত কৰা যাৰ শিপা ঠাৰি আৰু পাত নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 মছেছ বা শেলাই। 6 নম্বৰ প্ৰশ্নটো হৈছে ডেছ আৰ অফোন ৰেফাৰ্ড টু এজ এম্ফিবিয়ানছ অফ দ্য প্লেণ্ট কিংডম। ডেছবোৰক উদ্ভিদ ৰাজ্যৰ উভচৰ বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ব্ৰায়োফাইটা। 7 নম্বৰ প্ৰশ্নটো হৈছে প্লেণ্ট চেল ৱাল ইজ মেড আপ অফ। উদ্ভিদৰ কোষবেৰ ডেছেৰে গঠিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 চেলুলোজ এণ্ড পেক্টিন। 8 নম্বৰ প্ৰশ্নটো হৈছে ইন প্লেণ্টছ ৱাটাৰ গোজ আপ হাই ডিউ টু সাকচন পুল। হুইচ অফ দ্য ফলোয়িং ফেনমেনা কজেছ দিছ সাকচন পুল। উদ্ভিদে শোষণ কৰা পানী সাকচন পুলৰ বাবে ওপৰলৈ উঠি যায়। তলৰ কোনটো পৰিঘটনা এই সাকচন পুলৰ কাৰক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ট্ৰেন্সপিৰেশ্যন। বন্ধু বান্ধৱীসকল, সাকচন পুল মানে হৈছে যেতিয়া উদ্ভিদে ইয়াৰ অতিৰিক্ত পানীবোৰ পাতৰ মাধ্যমেৰে বাষ্পীয় আকাৰত এৰি দিয়ে তেতিয়া এক টান বলৰ সৃষ্টি হয় যাক সাকচন পুল বুলি কোৱা হয়। আৰু এই সাকচন পুলৰ বাবেই উদ্ভিদে মাটিৰ পৰা পানী শোষণ কৰি লয়। সাকচন পুলক আমি এনেদৰেও বুজিব পাৰোঁ যে যেতিয়া আমি কোল্ড ড্ৰিংক আদিবোৰ এডাল পাইপৰ সহায়েৰে মুখেৰে টানি টানি খাওঁ, যেনেদৰে এই পাইপেৰে আমাৰ কোল্ড ড্ৰিংকখিনি মুখৰ ভিতৰলৈ সোমাই আহে, ঠিক তেনেদৰেই উদ্ভিদৰ ক্ষেত্ৰতো মাটিত থকা পানীবোৰ শিপাৰ মাধ্যমেৰে এই সাকচন পুলৰ সহায়েৰে উদ্ভিদৰ ওপৰলৈ উঠি আহে। ট্ৰেন্সপিৰেশ্যন ইজ দ্য ইভাপোৰেশ্যন অফ এক্সেছ ৱাটাৰ ফ্ৰম দ্য ছাৰফেচ অফ এ লিভ থ্ৰু দ্য ষ্ট'মাটা। ট্ৰেন্সপিৰেশ্যন হৈছে উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে অতিৰিক্ত পানীবোৰ বাষ্পীকৰণ হোৱা। অৰ্থাৎ উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰ বা ৰন্ধ্ৰৰ মাজেৰে বাষ্প আকাৰে ওলাই যোৱাটোকে ট্ৰেন্সপিৰেশ্যন বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে হুইচ মাল্টিচেলুলাৰ ইউকেৰিয়টছ হেভ চেল ৱাল এণ্ড দে ডু নট পাৰফৰ্ম ফটোচিনথেচিছ। কোন বহুকোষী সংকক কেন্দ্ৰীয় জীৱৰ কোষবেৰ আছে আৰু সালোকসংশ্লেষণ কৰিব নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ফানজাই বা ভেঁকুৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে হুইচ মাল্টিচেলুলাৰ ইউকেৰিয়টছ হেভ চেল ৱাল এণ্ড পাৰফৰ্ম ফটোচিনথেচিছ। কোন বহুকোষী সংকক কেন্দ্ৰীয় জীৱৰ কোষবেৰ আছে আৰু সালোকসংশ্লেষণ কৰিব পাৰে। আগৰ প্ৰশ্নটো আছিল সংকক কেন্দ্ৰীয় জীৱৰ কোষবেৰ আছে আৰু সালোকসংশ্লেষণ কৰিব নোৱাৰে, আৰু এইটো হৈছে সালোকসংশ্লেষণ কৰিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 প্লেণ্টি বা উদ্ভিদ ৰাজ্য। 11 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং প্লেণ্টছ ক্ল'ৰ'ফিল ইজ নট ফাউণ্ড। তলৰ কোনবোৰ উদ্ভিদৰ পত্ৰসৰিত পোৱা নাযায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ফানজাই বা ভেঁকুৰ। ভেঁকুৰত পত্ৰসৰিত বা ক্ল'ৰ'ফিল পোৱা নাযায় আৰু সেইবাবে ইহঁতে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে। 12 নম্বৰ প্ৰশ্নটো হৈছে প্লেণ্টছ ডেট ডু নট হেভ এ ৱেল ডিফাৰেঞ্চিয়েটেড বডি ডিজাইন ফল ইন দ্য ডেছ গ্ৰুপ। যি উদ্ভিদৰ সুসংগঠিত দেহ নাই সেইবোৰ ডেছ গোটত পৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 থেল'ফাইটা। 13 নম্বৰ প্ৰশ্নটো হৈছে মাছৰুম ইজ এ এন। মাছৰুম বা কাঠফুলা এবিধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ফানজাছ অৰ্থাৎ ভেঁকুৰ। বন্ধু বান্ধৱীসকল, এইটো উদ্ভিদ ৰাজ্য বা প্লেণ্ট কিংডমৰ অন্তিমটো ভিডিঅ' আছিল। ইয়াৰ আগতে মই 2টা ভিডিঅ' আপলোড কৰিছোঁ আৰু
এইটো হৈছে তাৰ 3 নম্বৰ পাৰ্টটো আৰু এই তিনিটা ভিডিঅ'ত মই উদ্ভিদ ৰাজ্যৰ যিমানখিনি প্ৰশ্ন হ'ব পাৰে সেই আটাইখিনি আলোচনা কৰিছো আৰু উদ্ভিদ ৰাজ্যৰ পৰা এইখিনিত বাহিৰে বেলেগ কুৱেশ্যন নাহেয়ে গতিকে উদ্ভিদ ৰাজ্যৰ পৰা মই যিখিনি কুৱেশ্যন আপোনালোকক এই তিনিটা ভিডিঅ'ৰ মাধ্যমেৰে প্ৰভাইড কৰিছো এইকেইটাই মোষ্ট ইম্পৰ্টেণ্ট হয় গতিকে নেক্সট ভিডিঅ'ৰ পৰা আমি এনিমেল কিংডম বা প্ৰাণী ৰাজ্যৰ ওপৰত কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ